চ' হয়তো আপোনালোকে উপলব্ধি বা অনুভৱ কৰিছে যে কিছুমান ব্যক্তি ৱৰ্শ্বিপ কৰি থকা অৱস্থাত বা আৰাধনা কৰি থকা অৱস্থাত ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰে। কিছুমান ব্যক্তি আছে যিবিলাক ৱৰ্শ্বিপ কৰি থকা অৱস্থাত ইন দ্য চাৰ্চ ছাৰ্ভিচতে হওক বা ঘৰতে হওক বা চাৰ্চতে হওক বা যিকোনো প্ৰগ্ৰামতে হওক, যেতিয়া আৰাধনা চলি থাকে সেই সময়ত কিছুমান ব্যক্তি ঈশ্বৰৰ উপস্থিতিত মানে মগ্ন হৈ যায়, ৰাইট? কিন্তু কিছুমান ব্যক্তি আছে যিবিলাক ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিবই নোৱাৰে। চ' আমি কেনেকৈ আৰাধনা কৰিলে বা কেনেকৈ ঈশ্বৰৰ উপস্থিতিত আৰাধনা কৰিলে আমি ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব পাৰিম? চ' ফাৰ্ষ্ট পইণ্ট আই জাষ্ট ৱান্ট টু শ্বেয়াৰ দেট কাম উইথ পিয়'ৰ হাৰ্ট। যেতিয়া আপুনি ৱৰ্শ্বিপ কৰিবলৈ আহিছে বা যেতিয়া আপুনি ৱৰ্শ্বিপ কৰিব, চাৰ্চতে হওক, ঘৰতে হওক বা যেতিয়া যি নহওক, যেতিয়া গানৰ মাধ্যমেৰে সংছৰ যোগেদি যেতিয়া আপুনি ৱৰ্শ্বিপ কৰিব, ইউ হেভ টু কাম উইথ এ পিয়'ৰ হাৰ্ট। পিয়'ৰ হাৰ্ট যেতিয়া আপুনি পবিত্ৰ হৃদয়েৰে যেতিয়া আপুনি ঈশ্বৰৰ কাষত আহিব, ইউ উইল ফিল দ্য প্ৰেজেন্স অফ দ্য লৰ্ড। Psalms number 24 verse 4 and 5 লিখা আছে। Psalms number 24 verse 4 and 5, 3 and 4। জিহুৱাৰ পৰ্বতলৈ কোনে থিয় হৈ যাব পাৰে? তেওঁৰ পবিত্ৰ স্থানত বা কোন থিয় হ'ব পাৰে? কেৱল সেইজনেই পাৰে যিজনৰ হাত শুচি আৰু অন্তৰো নিৰ্মল। ইংলিছত লিখা আছে হাৰ্টছ আৰ পিয়'ৰ। চ' পবিত্ৰ হৃদয়ৰে আপুনি ৱৰ্শ্বিপ কৰিব লাগিব। পবিত্ৰ হৃদয়, পিয়'ৰ হাৰ্ট। When you worship with your pure heart, you will feel the presence of the Lord. You will feel presence of the Holy Spirit. বহুত ব্যক্তিবিলাকে ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰাৰ কাৰণটি হৈছে কাৰণ তেওঁলোকৰ হৃদয় পবিত্ৰ নহয় বা তেওঁলোকৰ হৃদয় পিয়'ৰ নহয়। তেওঁলোকে পাপ কৰে বা চিন কৰে কিন্তু তেওঁলোকে ৰিপেণ্ট নহয়। ৰিপেণ্ট নোহোৱা হৃদয় যেতিয়া ৱৰ্শ্বিপ কৰে, ঈশ্বৰৰ উপস্থিতি তেওঁ অনুভৱ কৰিব নোৱাৰে। লাগিলে তেওঁ যিমান চিঞৰি চিঞৰি গান গালেও, যিমান চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰিলেও তেওঁ ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰিব যিবিলাক হৃদয় ৰিপেণ্ট নহয়। চ' কাম in the presence of the Lord with your repentant heart, pure heart. Point number 2, focus on God, not music. আজি বহুত যুৱতীবিলাক যেতিয়া ৱৰ্শ্বিপ কৰে তেওঁলোকে প্ৰথম ফ'কাছ কৰে মিউজিক, চাউণ্ড ছিষ্টেম অৰ ইনষ্ট্ৰুমেণ্ট, ৰাইট? কিছুমান চাৰ্চবিলাকত এনেকৈ আছে উইদাউট ইনষ্ট্ৰুমেণ্ট বা চাউণ্ড ছিষ্টেম ভাল নাথাকিলে বা ইনষ্ট্ৰুমেণ্ট ভাল নাথাকিলে, মিউজিক ভাল নাথাকিলে তেওঁলোকে ৱৰ্শ্বিপ লিড নকৰে। চ' দিছ ইজ নট, আপোনালোকে যদি মিউজিকত ডিপেণ্ড হৈ ৱৰ্শ্বিপ কৰে, চাউণ্ড ছিষ্টেমতে ডিপেণ্ড হৈ যদি আপোনালোকে ৱৰ্শ্বিপ কৰে, you will not feel the presence of the Lord. We need to focus on God. Whether we have instrument, আমাৰ ইনষ্ট্ৰুমেণ্ট থাকক বা নাথাকক, থাকিলেতো praise the Lord, বহুত ভাল কথা আছে। আমাৰ মিউজিক বা আমাৰ চাউণ্ড ছিষ্টেম যদি ভাল আছে, praise the Lord, hallelujah। কিন্তু যদিও নাই, we don't depend on the sound system, right? যিবিলাক ব্যক্তি চাউণ্ড ছিষ্টেমতে ডিপেণ্ড কৰে ৱৰ্শ্বিপ কৰিবৰ কাৰণে বা ইনষ্ট্ৰুমেণ্টে যেতিয়া তেওঁলোকে ডিপেণ্ড কৰে ৱৰ্শ্বিপ কৰিবৰ কাৰণে, সেইসকল ব্যক্তি যেতিয়া ইনষ্ট্ৰুমেণ্ট নাথাকে, চাউণ্ড ছিষ্টেম নাথাকে, তেওঁলোকে ৱৰ্শ্বিপ কৰিব নোৱাৰে। কাৰণ তেওঁলোকে ডিপেণ্ড হোলী স্পিৰিটৰ ওপৰত নহয়, পবিত্ৰ আত্মাৰ ওপৰত ডিপেণ্ড নহয়, তেওঁলোকে ডিপেণ্ড হয় চাউণ্ড ছিষ্টেমৰ ওপৰত। আৰু চাউণ্ড ছিষ্টেমৰ ওপৰত ডিপেণ্ড হোৱা ব্যক্তিবিলাক যেতিয়া ৱৰ্শ্বিপ কৰে বা ইনষ্ট্ৰুমেণ্টৰ ওপৰত ভৰসা কৰি বা নিৰ্ভৰ হৈ ৱৰ্শ্বিপ কৰে, তেনেকুৱা ব্যক্তিবিলাকে ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰে। চ' মাই ব্ৰাদাৰ্ছ এণ্ড ছিষ্টাৰ, যদি আপুনি ঈশ্বৰৰ উপস্থিতি, যেতিয়া আপুনি আৰাধনা কৰিছে, ৱৰ্শ্বিপ কৰিছে, গান গাইছে, যেতিয়া আপুনি যেতিয়া ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব বিচাৰিছে, ইউ হেভ টু ডিপেণ্ড অন দ্য হোলী স্পিৰিট, ইউ হেভ টু ফ'কাছ গড। যেতিয়া আপুনি ফ'কাছ ঈশ্বৰৰ ওপৰত কৰিব নহয়, when you focus God, distracted নহ'ব, distracted। আজি ৱৰ্শ্বিপ কৰি থকা অৱস্থাত lot of young people they distracted, এটা সময় আছিলে যেতিয়া আমি ৱৰ্শ্বিপ কৰিছিলোঁ, we raise our hand, right? আমি ৱৰ্শ্বিপ কৰিছিলোঁ যেতিয়া, এনেকুৱা এটা সময় আছিলে যেতিয়া we ৱৰ্শ্বিপ কৰিছিলোঁ তেনেকৈ। বাট আজিকালি ৱৰ্শ্বিপ কেনেকুৱা কৰে?
ৱৰ্শ্বিপ হৈ থাকিব আৰু একাংশ যুৱক যুৱতীবিলাকে মোবাইল লৈ পেলাই ভিডিঅ' কৰি থাকিব। আই ডণ্ট ন' তেওঁলোকে ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিছে নে কৰা নাই। যদি তেওঁলোকে ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিছে তেওঁলোকে মোবাইল টাচ নকৰিব। হালেলুয়া, বুজি পাইছে মই কি কৈ আছোঁ? When you depend on the Holy Spirit, when you focus God, you will not distracted. আজি ডিষ্ট্ৰাক্টেড হোৱাৰ মেইন কাৰণটো হৈছে বহুত ব্যক্তিবিলাকে নিজৰ দৃষ্টি ডিষ্ট্ৰাক্টেড হৈ যায় কাৰণ তেওঁলোকে ফ'কাছ গড নহয়। দে ফ'কাছ অন দ্য আদাৰ থিংছ। কোনে ৱৰ্শ্বিপ কৰিছে, কোনে ৱৰ্শ্বিপ নাই কৰা, কোনে কেনেকৈ বজাইছে, চাউণ্ড ছিষ্টেম কেনেকৈ আছে, মিউজিক কেনেকৈ আছে, ইনষ্ট্ৰুমেণ্ট কেনেকৈ আছে, সেইবিলাকত যেতিয়া ব্যক্তিবিলাকে যেতিয়া ফ'কাছ কৰে তেনেহ'লে তেওঁলোকে ঈশ্বৰৰ উপস্থিতি অনুভৱ কৰিব নোৱাৰে। চ' যদি আপুনি ঈশ্বৰক বিচাৰিব বিচাৰিছে, if you want to seek God, if you want to seek the presence of God, you have to focus God, not other things. Amen?